তেওঁলোক ক্ষুব্ধ হোৱাৰ কাৰণে গভৰ্ণৰ ৰুল কৰি সেইবিলাকক চাফাই কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছিল কিন্তু আজি 7 মাহ হ'ল গভৰ্ণৰ ৰুল কৰাটো তেওঁলোকে পাৰিলে জানো গভৰ্ণৰে পাৰিলে জানো তেওঁলোকক চাফাই কৰিব পাৰিলে জানো আপোনালোকে আমাক প্ৰমাণ দিয়ক কাবাক যদি চাফাই কৰিব পাৰিছে গভৰ্ণৰক অনাৰ পিছত হাগ্ৰামা মহিলাৰে জেলত বলে পঠাই দিয়ে ইউপিপিএলে আজিলৈকে কোনো তদন্ত নাই কিহৰ কাৰণে তদন্ত দিব পাৰিব কোনো তাতে কোনো ধৰণৰ অনিয়ম হোৱা নাই কেনেকৈ হাগ্ৰামা মহিলাৰ জেলত যাব পাৰে এই ধুৰ এইবিলাক ধুৰ তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই কৈছে আমি পইচা দিম আমাৰ বড়ো আইসকলক কৈছে আমি দখনা দিম চাদৰ দিম ব্লাউজ দিম পইচা দিম আমাৰ মহিলাসকলে কৈছে বিপিএফ দল কৰা মহিলাসকলে নাই নাই আমাক এইবিলাক নালাগে আমাৰ আছে দখনা আছে মোৰ চোলাও আছে মোৰ চাদৰ আছে আপোনালোকৰ চাদৰ দখনা আমাক নালাগে আমাৰ বিপিএফৰ ঘৰত গৈ পেলাই ৰাতি ফুচলাব বিচাৰিছে কিন্তু ফুচলাব পৰা নাই আমাৰ আগতকৈ বিপিএফ দলক ভাল পোৱা মানুহৰ সংখ্যা বৃদ্ধি হৈছে বিপিএফ দলে আহি পেলাই ইলেকশ্যনৰ পিছত নিৰ্বাচনৰ পিছত ৰিজাল্ট ঘোষণা কৰাৰ পিছত হাগ্ৰামা মহিলাৰ আকৌ চিভ হ'ব কোনেও ৰক্ষা কৰিব নোৱাৰে কোনেও বচাব নোৱাৰে প্ৰমোদ বড়ো দুইটা সমষ্টিত থিয় দিছে তামোলপুৰত গৈবাৰী বুলি এটা সমষ্টি খকলাবাৰী বুলি এটা সমষ্টি দুইটা সমষ্টিতে প্ৰমোদ বড়ো জিকিব নোৱাৰে মই আপোনালোকক গেৰেণ্টি দিছোঁ নোৱাৰে প্ৰমোদ বড়ো জাহান্নামত যাব আমাৰ সেলফ হেল্প গ্ৰুপবিলাকৰ মহিলাসকলক কৈছে যে আমি আপোনালোকক ৭৫,০০০ পইচা দিম ক'ৰ পৰা দিব প্ৰমোদ বড়োই দেখুৱাই দিয়ক আমি এতিয়াও মনা নাই আমি এতিয়াও বাচি আছোঁ মই মন্ত্ৰী হৈছোঁ চন্দন ব্ৰহ্ম মন্ত্ৰী হৈ আছে অসম চৰকাৰৰ শক্তিশালী মন্ত্ৰী আমাক বাদ দি কোন চৰকাৰে এই সেলফ হেল্প গ্ৰুপবিলাকক ৭৫,০০০ টকা দিব পাৰে আপোনালোকে নিজে চিন্তা কৰক ইউপিপিএলে কেনেকৈ সেলফ হেল্প গ্ৰুপবিলাকক পইচা দিব পাৰে যিসকলে প্ৰমোদ বড়োৰ ওচৰত নিজৰ কাগজ পত্ৰ জমা দিছে তেওঁলোকক আমি কাটিম আমি নিদিম অৰুণোদয় স্কিমত এনেকুৱা ধৰণৰ প্লেন পলিচি বনোৱা হৈছে আমাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মগজত ইমান সুন্দৰ মগজু আছে বিভিন্ন ধৰণৰ ফৰ্ম সোমাব পাৰে বুলি ভাবি তেখেতে সিৰিয়েল নাম্বাৰ দিবলৈ কৈছে এই সিৰিয়েল নাম্বাৰটো আমিহে দিম মোৰ সমষ্টিত মই দিম চন্দন ব্ৰহ্মৰ সমষ্টিত চন্দন ব্ৰহ্ম দিব তেওঁ য'ত চহী কৰিব সেই ফৰ্মেহে গ্ৰহণযোগ্য হ'ব ইউপিপিএলে দিয়া ফৰ্মটো গোটেই নাকচ হ'ব গতিকে আমাৰ আইসকলক অধৈৰ্য নহ'ব বুলি মই অনুৰোধ কৰিব বিচাৰিছোঁ অধৈৰ্য নহ'ব দুই পইচাৰ কাৰণে আপোনালোকে বিক্ৰী হ'ব নালাগে আমাৰ আইসকলে ইয়াত বহা আমাৰ আইসকলক কোৱা নাই মই যিসকলে প্ৰলোভনত প্ৰমোদ বড়ো প্ৰলোভনত তেওঁলোকে নাচি বাগি একেবাৰে চঞ্চল হৈ গৈছে সেই মহিলাসকলক মই এই সভাৰ যোগেদি মই সাৱধান কৰি দিছোঁ তোমালোকে যদি প্ৰমোদ বড়োৰ পিছত নাচি বাগি নিজকে মতলীয়া কৰিছা তোমালোকৰ না অৰুণোদয় হ'ব না স্বয়ং হ'ব স্বয়ংটো ইণ্ডাষ্ট্ৰী ফালৰ পৰা পুৰুষ